মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি ভোটদানৰ পৰিৱৰ্তিত পদ্ধতি এই বিষয়টো আলোচনা কৰিব বিচাৰিছোঁ যে ভোট গ্ৰহণৰ বাবে বৰ্তমান কি ওলাইছে, এটি বৈদ্যুতিক যন্ত্ৰ ওলাইছে যাৰ নাম কোৱা হয় EVM। ইংলিছত আমি কি কওঁ? ইলেক্ট্ৰনিক ভোটিং মেচিন। প্ৰথম সাধাৰণ নিৰ্বাচন যেতিয়া হৈছিল তেতিয়া প্ৰত্যেকজন প্ৰাৰ্থীৰ লগতে তেওঁৰ যিটো চিহ্ন, সেই চিহ্নটো ছাইডত লিখা আছিল আৰু সেই কাগজখন ভোটাৰক দিয়া হৈছিল আৰু ভোটাৰে সেই কাগজখনত প্ৰতিজন প্ৰাৰ্থীৰ এগেইনষ্টত থকা ভোট চিহ্নটোত তেওঁলোকে মনোনয়ন দাখিল কৰিব লাগিছিল, মানে তেওঁলোকে ভোট দিব লাগিছিলে আৰু সেই কাগজটো এটা বক্সৰ ভিতৰত ভৰাই দিব লাগিছিলে। এনেদৰে 20 লাখ ষ্টীল বাকচ এই কামত ব্যৱহাৰ কৰা হৈছে। আৰু তোমালোকে নিশ্চয় জানা যে নিৰ্বাচন আয়োগখন বা নিৰ্বাচনী ব্যৱস্থাটো এজন প্ৰিজাইডিং অফিচাৰৰ দায়িত্বত দিয়া হয় আৰু তেওঁৰ নেতৃত্বতে সকলোখিনি কৰা হয়। নেক্সট যে সেই বিষয়ে এজন ব্যক্তিয়ে কৈছিলে, এতিয়া এইখিনি চোৱা, যে তেওঁ কৈছিলে যে কেনেদৰে নিৰ্বাচনৰ প্ৰিজাইডিং অফিচাৰ হিচাপে কাম কৰা এগৰাকী ব্যক্তিয়ে বেলট বাকচ কেনেদৰে সজাইছিল সেই বিষয়ে এনেকৈ কৈছে। প্ৰত্যেকটো বাকচৰ ভিতৰে বাহিৰে প্ৰাৰ্থীজনৰ চিহ্নটো খোদিত থাকিব আৰু বাহিৰৰ ফালে প্ৰাৰ্থীজনৰ নাম লিখা থাকিব উৰ্দু বা হিন্দী বা পাঞ্জাবীত। প্ৰত্যেকটো যিবোৰ বাকচ থাকে সেই বাকচৰ ভিতৰতো থাকিব প্ৰাৰ্থীৰ নাম আৰু বাহিৰতো থাকিব, আৰু বাহিৰতো চিহ্ন থাকিব আৰু ভিতৰতো চিহ্ন থাকিব। আৰু বিশেষকৈ কি ভাষাত থাকিব? উৰ্দু, হিন্দী বা পাঞ্জাবীত। কেৱল সেয়ে নহয়, কোনটো সমষ্টিৰ পৰা তেওঁ উঠিছে সেই সমষ্টিটোৰ নম্বৰ, ভোটগ্ৰহণ কেন্দ্ৰ আৰু ভোটদান বুথ তাত উল্লেখ থাকিব। পেপাৰ চিলত প্ৰাৰ্থীৰ সংখ্যাভিত্তিক বিৱৰণীসহ অধ্যক্ষৰ স্বাক্ষৰসহ বাহিৰৰ পৰা মুখখন বন্ধ কৰি যথাযোগ্য স্থানত ৰখা হয়। নিৰ্বাচন অনুষ্ঠিত হোৱাৰ আগদিনাখনেই এই কামখিনি সম্পাদন কৰিব লাগে। চিহ্ন আৰু লেবেল লগাবলৈ বাকচটো প্ৰথমতে চেণ্ড পেপাৰ বা এটুকুৰা ইটাৰে ঘঁহিব লাগিব। এই কামটো শেষ কৰোঁতে 6জন মানুহৰ 5 ঘণ্টা সময় লাগিছিল কৈছে। প্ৰথম দুটা নিৰ্বাচনৰ পাছত এই পদ্ধতিৰ পৰিৱৰ্তন কৰা হয়। এতিয়া বেলট কাগজত সকলো প্ৰাৰ্থীৰ নাম আৰু প্ৰতীক লিপিবদ্ধ কৰা হয় আৰু ভোটাৰসকলেও তেওঁলোকে ভোট দিব খোজা প্ৰাৰ্থীজনৰ নামৰ ওপৰত চাপ মাৰি দিব লাগে। এই পদ্ধতি প্ৰায় 40 বছৰ প্ৰচলন আছিল আৰু 1990ৰ দশকত নিৰ্বাচন আয়োগে EVM ব্যৱহাৰ কৰে, আৰু যিটো 2004 চনত সমগ্ৰ দেশে EVM ব্যৱহাৰ কৰে। এতিয়া তোমালোকে গম পালা যে এই যিটো পদ্ধতি, যে বক্সৰ বাহিৰে ভিতৰে প্ৰাৰ্থীজনৰ নাম চিহ্ন লিখা থাকিব আৰু ভিতৰতো থাকিব আৰু বাহিৰতো থাকিব, আৰু অকল চিহ্ন আৰু নামেই নহয়, তেওঁলোক কোন সমষ্টিৰ পৰা তেওঁলোকে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে, তেওঁলোক কোনটো কেন্দ্ৰ আৰু ভোটদান বুথ, এই সকলো তাত লিখা থাকিব। আৰু এই লিখাখিনি অধ্যক্ষৰ স্বাক্ষৰসহ তাত বাহিৰৰ পৰা মুখখন বন্ধ কৰি যথাযোগ্য স্থানত থাকে। যিবোৰ বিৱৰণীসহ থাকে সেইবোৰ স্বাক্ষৰসহ, অধ্যক্ষৰ স্বাক্ষৰসহ বাহিৰৰ পৰা মুখখন বন্ধ কৰি যথাযোগ্য স্থানত ৰখা হয়, তাৰমানে পেপাৰ চিলত। এতিয়া এই ব্যৱস্থাটো কিমান বছৰ ধৰি চলিছিলে? কমেও 40 বছৰ প্ৰচলন আছিলে। তাৰপিছতে 1990ৰ দশকত নিৰ্বাচন আয়োগে এই ভোটিং মেচিনটো উলিয়ায়, EVM যাক কয় EVM। 1990ৰ দশকত EVM মানে ইলেক্ট্ৰনিক ভোটিং মেচিন, আৰু যিটো 2004 চনত সমগ্ৰ দেশে ব্যৱহাৰ কৰে। গম পালা তোমালোকে? নেক্সট যে কংগ্ৰেছ আধিপত্য বনাম বিৰোধী ৰাজনৈতিক দলসমূহ। কংগ্ৰেছে যেতিয়া প্ৰথম 3টা সাধাৰণ নিৰ্বাচনত আধিপত্য বিস্তাৰ কৰিছিলে, তাৰ পিছত আধিপত্য বিস্তাৰ কৰিলেও তাত আৰু বিভিন্ন পাৰ্টি আছে, যেনে সাম্যবাদী দল, সমাজবাদী দল আৰু অকংগ্ৰেছী দল, এনেকৈ বিভিন্ন ৰাজনৈতিক দল ব্যৱস্থা আছিল, যিবোৰ দলৰো সমপ্ৰতিনিধিত্ব লোকসভা নিৰ্বাচন আছিল যদিও ৰাজ্যিক বিধানসভা নিৰ্বাচনত আছিল। কিন্তু ইয়াত আছে যে কংগ্ৰেছ আধিপত্য বনাম বিৰোধী ৰাজনৈতিক দলসমূহ
তাৰমানে এইটো কি কৈছে যে কংগ্ৰেছৰ আধিপত্য আছিল যদিও বিৰোধী দলসমূহৰো ভূমিকা আছিলে, সেইটো কৈছে। এই পইণ্টটো হৈছে সেইটো যে কংগ্ৰেছ দলৰ আধিপত্য থাকিলেও বিৰোধী দলবোৰো কম নহয়, দুৰ্বল নাছিলে, তেওঁলোকে আসন লাভ কৰিবলৈ সক্ষম হৈছিলে। যদিও লোকসভাৰ নিৰ্বাচনত নাছিলে কিন্তু ৰাজ্যিক বিধানসভাসমূহৰ নিৰ্বাচনত আছিলে। সেয়েহে কিছুমান ৰাজ্যত বিশেষকৈ তামিলনাডু, কেৰেলা এই দেশবোৰত কি হৈছিলে, কংগ্ৰেছৰ আধিপত্য খুব কম আছিলে আৰু তাৰ তুলনাত কোন আছিলে, বেলেগ বেলেগ দলসমূহৰ, জম্মু কাশ্মীৰতো বেলেগ বেলেগ দলসমূহৰ আধিপত্য বিস্তাৰ কৰিছিলে। সেইকাৰণে কংগ্ৰেছে সকলোতে প্ৰথম 3টা নিৰ্বাচনৰ পিছত কংগ্ৰেছ দলৰ আধিপত্যটো কমি আহিব ধৰিছিলে। এই নিৰ্বাচনী ব্যৱস্থাত কংগ্ৰেছ দলে সৰ্বমুঠ ভোটৰ প্ৰায় 45% লাভ কৰিছিলে, গম পাইছেনে? মানে লাহে লাহে কংগ্ৰেছ দলৰ আধিপত্যটো বিধানসভাসমূহত কমি আহিছিলে, যাৰ ফলত তেওঁলোকে সকলো ঠাইতে সম প্ৰতিনিধিত্ব লাভ কৰিব পৰা নাছিলে। আৰু তোমালোকে জানা যে আমাৰ নিৰ্বাচনী ব্যৱস্থা নিৰ্বাচনী পদ্ধতিটো 2 প্ৰকাৰ আছিলে। কি আছিলে? প্ৰথম স্থান লাভ কৰি জয়ী হোৱা পদ্ধতি আৰু সমানুপাতিক পদ্ধতি, যিটো নেকি প্ৰথম স্থান লাভ কৰা জয়ী পদ্ধতি। এইটো তোমালোকক মই নেক্সট বুজাই দিম, তোমালোকে নিশ্চয় ফাৰ্ষ্ট এড পাইছা। তথাপিতো থুলমূলকৈ মই কওঁ যে প্ৰথম স্থান লাভ কৰি জয়ী হোৱা পদ্ধতি হৈছে যিটো নেকি কেইবাজনো প্ৰাৰ্থী থাকে, ধৰি লৈছোঁ 5জন প্ৰাৰ্থী থাকে। এই 5জন প্ৰাৰ্থীৰ ভিতৰত যিটো দলে 5জন প্ৰাৰ্থী 5টা দলৰ পৰা নিৰ্বাচিত হয়, কিন্তু যিজন প্ৰতিদ্বন্দ্বিতা কৰে আৰু সেই প্ৰতিদ্বন্দ্বিতা কৰোঁতে যিজনে অধিক ভোট লাভ কৰে তেওঁৱে জয়ী হোৱা পদ্ধতি বুলি কোৱা হয়। এইটো প্ৰথম 3টা সাধাৰণ নিৰ্বাচনৰ কংগ্ৰেছৰ আধিপত্য। এইটো তোমালোকক মই কৈছোঁৱেই যে প্ৰথম 3টা নিৰ্বাচন 1952 চন লোকসভা আসন 499ৰ ভিতৰত কংগ্ৰেছ দলে কিমান পাইছিলে? 364খন আসন, 74%। তাৰপিছত 1957ত 494 আৰু আসন পাইছিলে 378 আৰু পাৰ্চেণ্টেজ সেইটো 47.8% আৰু 494 এনেদৰে আধিপত্য বিস্তাৰ কৰিছিলে, যাৰ কাৰণে কোৱা হৈছিল যে একক আধিপত্য বুলি। নেক্সট আহিলে ভাৰতৰ ৰাজনৈতিক দলৰ উৎপত্তি। মানে কংগ্ৰেছ দলে আধিপত্য বিস্তাৰ কৰাৰ পিছতে ভাৰতত বিভিন্ন ৰাজনৈতিক দলৰ উৎপত্তি হৈছিলে। সমাজবাদী দল, যেনে ভাৰতৰ সাম্যবাদী দলৰে আকৌ মাৰ্ক্সবাদী সাম্যবাদী দল, ভাৰতীয় সাম্যবাদী দল, ভাৰতীয় জনসংঘ দলটো বেলেগ এক্সট্ৰা, ভাৰতীয় জনসংঘ দল, স্বতন্ত্ৰ দল। এতিয়া এই দলসমূহ হৈছে কি বুলি উত্থান হৈছিলে? বিৰোধী দল হিচাপে এই দলবোৰৰ উত্থান হৈছিলে। এতিয়া সমাজবাদী দল কিমান চনত গঠন হৈছিলে? কোনে গঠন কৰিছিলে? স্বাধীনতাৰ আগতে কংগ্ৰেছে পৰিচালনা কৰা গণ আন্দোলনৰ সময়তে সমাজবাদী দলৰ জন্ম হয়। কিমান চন? 1934 চনত কংগ্ৰেছৰ ভিতৰৰে কেইজনমান ডেকা নেতাই কংগ্ৰেছক অধিক গতিশীল কৰাৰ উদ্দেশ্যে কংগ্ৰেছ সমাজবাদী দল গঠন কৰে আৰু 1948 চনত কংগ্ৰেছে সংবিধান সংশোধন কৰি ইয়াৰ সদস্যসকলক 2টা দলীয় সদস্য পদ হোৱাত বাধা প্ৰদান কৰে। এতিয়া এই সমাজবাদী দলটোৰ কিছুমান লক্ষ্য আৰু উদ্দেশ্য আছিল, আৰু এই লক্ষ্য আৰু উদ্দেশ্যবোৰ হৈছে যে সমাজবাদী দলে বিশেষকৈ কিহত বিশ্বাস আছিলে?
সমাজবাদত বিশ্বাস আছিল। সমাজবাদ সকলো শ্ৰেণীৰ জনসাধাৰণৰ মাজত সমতা স্থাপন কৰা হৈছিল সমাজবাদৰ মূল লক্ষ্য আছিলে। বিশেষকৈ ইয়াত পুঁজিপতি আৰু জমিদাৰ শ্ৰেণীক নিষেধ কৰা তেওঁলোকৰ উদ্দেশ্য আছিল। পুঁজিপতি আৰু জমিদাৰ শ্ৰেণীক সমৰ্থন কৰাৰ কাৰণে ই কংগ্ৰেছ দলক সমালোচনা কৰিছিল। মানে কৃষক আৰু শ্ৰমিকক অৱহেলা কৰি জমিদাৰ শ্ৰেণীক আৰু পুঁজিপতি শ্ৰেণীক সমৰ্থন কৰাৰ বিৰোধিতা কৰিছিলে। আৰু সমাজবাদী দলে সকলোৰে উন্নতি হোৱাটো বিচাৰিছিলে। বিশেষকৈ সমাজবাদী দল এই কাৰণেই পিছত বিভক্ত হৈ বহুকেইটা সমাজবাদী দল গঠন হৈছিলে। এইবোৰৰ নাম হৈছে কিষাণ মজদুৰ প্ৰজা পাৰ্টি, প্ৰজা ছ'চিয়েলিষ্ট পাৰ্টি, সংযুক্ত ছ'চিয়েলিষ্ট পাৰ্টি প্ৰধান জয়প্ৰকাশ নাৰায়ণ, অচ্যুত পটবৰ্ধন, অশোক মেহতা, নাচেৰ নন্দদেৱ, ৰামমোহন লোহিয়া আৰু MS যোশী আদি এই দলৰ বিখ্যাত নেতা আছিল। সামৰিক ভাৰতৰ কেইটামান দল যেনে সমাজবাদী পাৰ্টি, ৰাষ্ট্ৰীয় জনতা দল আৰু জনতা দল ছেকুলাৰ। এইটো হৈছে সংযুক্ত, এইটো হৈছে ছেকুলাৰ। আৰু মূল হ'ল সমাজবাদী দল। সমাজবাদী দল এতিয়া ক'বলৈ গ'লে আমি ক'ব পাৰোঁ যে সমাজবাদী দল গঠন হৈছিল 1934 চনত। তেওঁলোক কিহত বিশ্বাস আছিল? গণতান্ত্ৰিক সমাজবাদত বিশ্বাস আছিল। আৰু তেওঁলোকে কৃষক আৰু শ্ৰমিকৰ উন্নতিৰ ওপৰত গুৰুত্ব দিছিল। আৰু তেওঁলোকে পুঁজিপতি আৰু জমিদাৰ শ্ৰেণীক সমৰ্থন কৰা নাছিল। তাৰপিছত গঠন হ'ল ভাৰতৰ সাম্যবাদী দল। ভাৰতৰ সাম্যবাদী দল গঠন হৈছিলে 1924 চনত। 1934 চনত হৈছিল সমাজবাদী দল আৰু 1924 চনত হৈছিল সাম্যবাদী দল। সাম্যবাদী দলত বিভিন্ন উচ্চ শিক্ষিত ব্যক্তি আৰু অভিজ্ঞ লোক আছিল। সাম্যবাদী দলৰ উদ্দেশ্য কি আছিলে? যে ভাৰতবৰ্ষত অসমতা দূৰী কৰা, অহিংসা দূৰ কৰা, শ্ৰমিকসকলক শিল্প ব্যৱসায় বাণিজ্যত তেওঁলোকক উন্নত ব্যৱস্থা কৰা, তেওঁলোকৰ উন্নতিৰ কাৰণে সহায় কৰা, এইবোৰ আছিলে তেওঁলোকৰ সাম্যবাদী দলৰ মুখ্য উদ্দেশ্য আছিল। প্ৰথম সাধাৰণ নিৰ্বাচনত সাম্যবাদী দলে 16খন আসন লাভ কৰিবলৈ সক্ষম হৈছিলে। সাম্যবাদী দলৰ বিভিন্নজন নেতা আছিল। তেওঁলোকৰ নাম হৈছে A.K. গোপালন, S.A. ডাংগে, E.M.S. নাম্বুদ্বীপত, P.C. যোশী, অজয় ঘোষ আদি সাম্যবাদী দলৰ প্ৰখ্যাত নেতা আছিলে। ইয়াৰ মূল কথাখিনি ভাৰতৰ সাম্যবাদী দলৰ যিটো মূল কথাখিনি মই আলোচনা কৰিলোঁ। সাম্যবাদী দলটো ভাঙি দুটা সাম্যবাদী দলৰ সৃষ্টি হৈছিলে। মাৰ্ক্সবাদী সাম্যবাদী দল আৰু আনটো ভাৰতীয় সাম্যবাদী দল। মাৰ্ক্সবাদী সাম্যবাদী দল CPI আৰু আনটো হৈছে ভাৰতীয় সাম্যবাদী দল CPI। নেক্সট মাৰ্ক্সবাদী সাম্যবাদী দল, এইটো মাৰ্ক্সবাদী সাম্যবাদী দল। নেক্সট ভাৰতীয় সাম্যবাদী দল, ভাৰতীয় জনসংঘ দল, স্বতন্ত্ৰ দল আৰু ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাত বিৰোধী দলৰ ভূমিকা।